तामुलपुर जिल्लानि सुक्लाय सेरफां ओनसोलाव बाला अन्थाइ रोगानाय डाम्पार गारिया ओनसोलनि रायजोफोरनि थाखाय सहायनो हायै थासारि खालामनायखौ लानानै रायजोफोरनि गेजेराव खुद्रिखांनाय लाबोदों। सम सम सामलाय हायै डाम्पार गारि सालायनायनि थाखाय जाब्रबथाय जाबोनायजों लोगोसे ओनसोलनि सुबुंनि जिउ खहाबो जाबोदों। जायखौ लानानै सुक्लाय सेरफां ओनसोलनि रायजोफोरा डाम्पार गारि सालायनायनि हेंथायै खुद्रिखांनाय फैदों। बेबादिनो थांनाय 26 आगस्तनि हरनि 10 रिंगासो समाव सुक्लाय सेरफां बियाबनि नावकाटायाव डाम्पारनि सौग्रावनायाव नावकाटा सकजों नांजाबनाय उलुबारि गामिनि कलेजाव फरायफुबाय थानाय राजीब बर' मुंनि सासे फरायसाया अबथिरा जिउ खोमानांगौ जायो। मिथिनो हानाय बादिब्ला राजीब बर'आ नावकाटा सकनिफ्राय हाथाय खालामनानै स्कुटिजों न' फारसे फैबाय थानाय समावनो डाम्पारनि सौग्रावनायाव जिउ गोमादोंमोन। दिनै बेबादिनो नावकाटा ओनसोलनि रायजोफोरा पुब देफेलि सांग्रां समाजनि बानजायनायाव जानला मानला डाम्पार गारि सालायनायनि हेंथायै खुद्रिखांनाय फोरमायनानै हानजा सुरो। बे हानजा सुरनायाव ओनसोलनि हानजा आफादफोराबो मदद होयो। लोगोसेयैनो थैनाय राजीब बर'नि न'खरनो थार बिजिरथाय होनाय, सुबुंनि रैखाथि गैयै जानला मानला डाम्पार ट्राक ट्रेक्टर सालायनायनि गोख्रों राहा लानाय आरो फरायसालिनि समाव डाम्पार ट्रेक्टर बायदि गारि सालायनायखौ बन्द' खालामनाय। बायहाथा सारियालिनिफ्राय रामगाव नाग्रिजुलि थांनाय लामाया जोबोद गाज्रि थासारियाव दङ, जायनि जाउनाव गोबां लामा जाब्रबथाय जाबोदों। बे लामाखौ मोजाङै फोसाबफिननाय आरो नावकाटा गुदि देहा फाहामसालि आरो सुक्लायाव थानाय जगेन्द्र बसुमतारी गोसोखां 30M थानाय फाहामसालियाव एम्बुलेन्सनि मोजां राहा खालामनाय बायदि दाबि थानाय गांसे गोसोखां बिलाइखौ जिल्ला खुंथायनिसिम दैथायहरो। আজি আমাৰ নাওকটাৰ যি মাজমজিয়াত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ এটাই কাৰণ, যোৱা সোমবাৰ 26 তাৰিখে যি ঘটনা সংঘটিত হৈছে, ডাম্পাৰৰ দৌৰাত্মৰ কাৰণে আমাৰ অতি কম বয়সীয়া বিকম কৰি থকা ল'ৰা এজনৰ মৃত্যু হৈছে ডাম্পাৰৰ খুন্দাত। গতিকে এইটো আমি ৰাইজে সহজভাৱে ল'ব পৰা নাই। আজি এই কাৰ্যসূচীত আমাৰ এই অঞ্চলৰ বিভিন্ন সংগঠন লগতে এই অঞ্চল লগা হোৱা নাই। যিসকলে আজি আহিছে অতিষ্ঠ হৈ গৈছে ডাম্পাৰৰ দৌৰাত্মৰ কাৰণে। গতিকে ডাম্পাৰসমূহ নাকি লগাব লাগে, কাৰণ এই ডাম্পাৰসমূহ যিবিলাক ড্ৰাইভাৰে চলায়, এই ড্ৰাইভাৰবিলাক অতি কম বয়সীয়া ল'ৰা, তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চ নাথাকে আৰু কিছুমান এই ডাম্পাৰ চালকে মদ্যপান কৰি গাড়ী চলায়। তাৰ ফলত এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। আমাৰ এই অঞ্চলত এনেকুৱা ঘটনা এই নতুন নহয়, আগতেও হৈছিল, কিন্তু যিবিলাক বিভাগ আছে এই বিভাগবিলাক ব্যৰ্থ হৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা জনাম, আমাৰ আজি ইয়াত উপস্থিত হৈছিল, আমি মেমৰেণ্ডাম দিলোঁ। আমাৰ SDC মহোদয় আহিছিল, এই গোৰেশ্বৰ ৰাজচক্ৰৰ বিষয়া, আৰু এই আমাৰ সুৱকপুৰ আউটপোষ্টৰ IC মহোদয় আহিছিল। গতিকে তেখেতসকলক আমি মেমৰেণ্ডাম দিলোঁ। আমি এটা বিচাৰিছোঁ, আমি চৰকাৰৰ পৰা বা বিভাগৰ পৰা আমাৰ এই অঞ্চলত যিটো ৰাস্তা আছে বাইহাটা চাৰিআলি ৰামগাঁও নাগ্ৰিজুলি পথ, এই বাইহাটা চাৰিআলি নাগ্ৰিজুলি পথটো টুলেনযুক্ত ৰাস্তা বনাব লাগে। কাৰণ এই ৰাস্তাত যিটো ঠেক, এই ঠেকৰ কাৰণে আমাৰ এনেকুৱা ঘটনা সংঘটিত হৈছে। আৰু যিবিলাক ডাম্পাৰ আছে বা যিবিলাক গাড়ী আছে, এই গাড়ীবিলাক এই অঞ্চলত নিজ মইমতালিত চলে, কোনো কাৰো কথা নুশুনে, একদম অতি তীব্ৰ বেগত চলায়। গতিকে এইবিলাক ৰোধ কৰিব লাগে। আৰু আমাৰ এই অঞ্চলত এক্সিডেণ্টটো নতুন কথা নহয়, এনেকুৱা ঘটনা ঘটিয়ে থাকে, কিন্তু আমি আজি নিজে ওলাই আহিছে ৰাইজে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা জনাব বিচাৰিছোঁ, আমাৰ জিলা উপায়ুক্ত মহোদয় আছে, এই বিষয়টোত আপোনালোকে অকণমান নজৰ দিব। কাৰণ এই কম বয়সীয়া ল'ৰা যদি এনেকৈ অকালতে হেৰুৱাব লগা হয়, মানৱ সম্পদ যদি আমি এনেকৈ হেৰুৱাব লগা হয়, কিন্তু আমাৰ কি হ'ব আমাৰ সমাজৰ। গতিকে আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এইখিনি কথাকে জনাব বিচাৰিছোঁ। ধন্যবাদ। এক্সিডেণ্ট হৈ গৈছে, ৰাতি 10টা বজাত এক্সিডেণ্ট হৈছিলে। ৰাজীৱ বড়ো বুলি উলুবাৰীৰ এজন ল'ৰাই। ইয়াৰ এইটো লৈ আমি প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ, কাৰণ আমাৰ ইয়াৰ অঞ্চলৰ বা আমাৰ এইটো বাঙালীপাৰা এইটো গুৱাহাটী ৰাস্তা, এই ৰাস্তাৰ ডাম্পাৰৰ যি তাণ্ডৱ, ডাম্পাৰৰ যি চলোৱা, তীব্ৰ গতিত গাড়ী চলোৱা, তাৰ বাবে আমাৰ বহুত এক্সিডেণ্ট হৈ আছে, বহুত মানুহৰ জীৱন হেৰুৱাব লগা হৈছে। ইয়াৰ কাৰণে আমি আজি প্ৰতিবাদ যোগেদি আমি সুখীয়নি দিব বিচাৰিছোঁ, কাৰণ ইয়াৰ আমাৰ যি মানুহৰ জীৱন হত্যা কৰি তেখেতসকলে বিজনেছ কৰি আছে, শিল বাৰী নি আছে, তেখেতসকলৰ মই তীব্ৰ ভাষাৰে মই গৰিহণা দিছোঁ। কাৰণ আমাৰ জীৱন হত্যা কৰি তেখেতক বিজনেছ কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰণ আমাৰ ইয়াৰ থাকিবলৈ আমি জীয়াই থাকিবৰ কাৰণে আমাৰ অধিকাৰ আছে। আমাৰ এইখিনি ৰাস্তাত ইমান যে সৰু ৰাস্তা, এই ৰাস্তাতে তেখেতলোকে যেনেকুৱা গাড়ী চলায়, মাদক দ্ৰব্য মদ ভাং খাই তেখেতে গাড়ী চলায়, সৰু ল'ৰাবিলাকে লাইচেঞ্চ নাথাকা ল'ৰাবিলাকে গাড়ী চলায়, এইবিলাক নিজৰ কেনেকুৱা চলায় এইটো গম নাপায়। তেখেতে
তেখেতসকলে এনে মিচুৰ হোৱা নাই এইবিলাক ল'ৰাবিলাকে ড্ৰাইভাৰ চলায় কিছুমানে লাইচেঞ্চ নাই এইবিলাকে চলাইখিনি তেখেতসকলে বেলেগৰ মানে কি বুলি কয় বেলেগৰ জীৱন তেখেতসকলে নাচোৱাকৈ গাড়ী চলায় এইকাৰণে আমাৰ বাৰে বাৰে এনেকুৱা মানে এক্সিডেণ্ট হৈ আছে বাৰে বাৰে আমাৰ স্কুলৰ যোৱা ল'ৰা ছোৱালী অসুবিধা পাই আছে এনেকুৱা বহুত অসুবিধা হৈ আছে কাৰণ এইটো কাৰণে আমি ক'ব বিচাৰোঁ আজিৰ পৰা তেখেতসকলে দিনৰ গাড়ী চলা বন্ধ কৰিব লাগিব আৰু ৰাতি 10টাৰ পিছত তেখেতসকলে চলাব লাগিব গাড়ী আৰু আমাৰ ৰাস্তাটো যি বেয়া এইটো কাৰণে তেখেতসকলে যিকোনো স্কুলৰ টাইম বা কিবা টাইম লাহে লাহে চলাব লাগিব কাৰণ আমাৰ বহুত স্কুল আছে নাওকটা বা আমাৰ এইখিনি অঞ্চলত বহুত স্কুল আছে বহুত ছাত্ৰ ছাত্ৰী আছে মানুহ বজাৰত যোৱা কিবা যোৱা বহুত মানে অহা যোৱা কৰে তেখেতসকলৰ যি ইমান ডাঙৰ ডাম্পাৰ সৰু সুৰা বাইক সৰু চাইকেল কিবা কাৰ এইবিলাক তলতে থাকে সিহঁতৰ লগত কোনো মানে সিহঁতৰ ওপৰত যাব নোৱাৰে সিহঁতৰ নমৰে সিহঁতৰ কোনো জোৰ মানে বাইক কোনো চাইকেল চলা এইবিলাক মৰি যায় কিন্তু ভয় নকৰে কাৰণ সিহঁতৰ বহুত গাড়ী ওপৰত থাকে এইটো কাৰণে ভয় নকৰে এইটো কাৰণে মই কৈছোঁ তেখেতসকলে ভালকৈ চলাওক মানুহৰ জীৱনটো বেলেগৰ মানুহ জীৱনটো চাওক নিজৰ থাকক বেলেগত থাকিব দিয়ক এনেকুৱা হ'ব লাগিব নহ'লেতো কেনেকুৱা হ'ব এতিয়া আমি কৰিব এইটো আমাৰ দায় নহ'ব কাৰণ এজন মানুহ হত্যা কৰা মানুহ মৰাৰ পিছত গাড়ী ভাঙাৰ তেখেতসকলে আপত্তি কৰিব নালাগিব কিন্তু কাৰণ আমি এজন মানুহ হেৰাব লগা আছে ধৰি লওক এজন মানুহ হেৰাব লগা হ'লে আমি গাড়ী ভাঙিবই কিবা এটা আমি কৰিমেই আমি এটা মানুহ মৰিলে তেখেতসকলে মই কৈছোঁ আজিৰ পৰা তেখেতসকলে ভালকৈ চলাওক আৰু বেলেগৰ হত্যা কৰি আমি বিজনেছ কৰাটো আমি